আৰে মায়া, তোমাৰ কি হৈছে? তুমি অকলে অকলে এনেকৈ আহি বহি আছা, মনটো মাৰি আছা, কি হৈছে? মোক কোৱা আকৌ, মোক নকলে মই কেনেকৈ জানিম? এনেকৈ মন মাৰি বহি থাকিলে সকলো সমস্যাৰ সমাধান নহয় নহয়। কি হৈছে কোৱা? আৰে কি হৈছে নোকোৱা কিয়? তোমাৰ মা দেউতালে মনত পৰিছে নেকি? নে আমাৰ মায়ে তোমাক কিবা কৈছে? নে তোমাৰ গা বেয়া লাগিছে? কি হৈছে কোৱা মায়া, কোৱা। কি নহব আৰু, যিটো দেখিছো মই এতিয়া ঘৰৰ পৰা বাহিৰলৈও যাব নোৱাৰিম যেন পাওঁ। বাহিৰলৈ যাবলৈও মোৰ ভয় হৈছে। মোৰ বিষয়ে সকলো মানুহে বহুত বেয়া বেয়াকৈ কথাবোৰ কোৱা হৈছে, বহুত বেয়াকৈ ভাবে মোৰ কথা। কোনো এটা সৰু ল'ৰা ছোৱালীকো মোৰ ওচৰলৈ আহিব নিদিয়ে। কোনোবাই ক'ৰবালৈ যাব ওলালে মোক দেখাৰ পাছত যাত্ৰা নাস্তি কোৱা বুলি কয়। মই সৰু ল'ৰা ছোৱালীক ইমান ভাল পাওঁ, কিন্তু কাৰো মাকেই মোৰ ওচৰলৈ আহিব নিদিয়ে। সকলোৱে কেৱল মই বাজি মোৰ সন্তান নাই সেইটো কথাক লৈ কথা শুনাই। মোৰ ল'ৰা ছোৱালী জন্ম নহল বুলিয়ে মই ইমান পাপী হলো নে? মানুহবোৰে মোক যেনেকৈ পাপী সজাইছে সেইটো কি মোৰ ভুল নেকি? মই এখন কি সমাজত বাস কৰিছো বাৰু? ডক্টৰকতো দেখাই আছো, ডক্টৰে দিয়া মেডিচিন খাই আছো। ভগৱানে যদি কৃপা কৰে আমাৰ বাৰু সন্তান যদি হৈ যায় তেতিয়া কি হ'ব? সিহঁতে এইকেইদিনতে মোক ইমান অশান্তি কৰি মাৰিছে। ওলাই সোমাই যাব নোৱাৰো, ঘৰতো থাকিব নোৱাৰো। সকলোৰে কেৱল এটাই কথা, মই বাজি। বিয়া হোৱা মাত্ৰ 3 বছৰহে হৈছে, একো বয়স সাৰি যোৱা নাই নহয়। মানুহবোৰে সেইটো কথাকে কিয় বুজি নাপায় বাৰু? মই এখন কোনখন সমাজত বাস কৰিছো? এনেকুৱা এখন সমাজত মই কেতিয়াও সুৰক্ষিত বুলি নাভাবো নিজকে। আৰে তোমাক কোনে কি কৈছে? এনেকৈ কৈ থাকিলে মই কি বুজি পাম? তোমাক কোনে কি কৈছে সেইটো কথা কোৱা। আমাৰ সতি সন্তান নাই এইটো কথাত মই জানো আজিলৈকে তোমাক কিবা এটা কৈছো? একোতো কোৱা নাই। সেইটো আমাৰ কথা, আমাৰ প্ৰব্লেম, আমাৰ সংসাৰখনৰ কথা। বেলেগে সেইবোৰ কথা চিন্তা কৰি মাথা মাৰি থাকিবলৈ কোনো দৰকাৰ নাই নহয়। কোনে কি কৈছে তোমাক? বেলেগৰ কথা বাদেই দিলো, নিজৰ ঘৰখনতে তেনেকুৱা দেখোন। নিজৰ ঘৰৰ মানুহখিনিয়ে দেখোন তেনেকুৱা। ঘৰ মানুহ মানে কোনে কৈছে তোমাক? মায়ে কৈছে নে নবৈ কৈছে? মায়ে কথাবোৰ বুজি পায়, মায়ে মোক তেনেকুৱা একো নকয়। কিন্তু নবৈ মোক একেবাৰে বুজি নাপায়। কেনেকৈ হেঁচাটো দিওঁ সেইটোকে চিন্তা কৰি থাকে। তোমাৰ ভতিজাটো জানো মোৰো ভতিজা নহয়? তাক জানো ময়ো নিজৰ বুলি ভাবি মৰম নকৰো? নবৈ দেখোন তাক মোৰ ওচৰলৈকে আহিব নিদিয়ে। অকণমান আগতে দুয়োটাই কথা পাতি আছিলো, নবৈ তাক লৈ গ'লহি মোৰ ওচৰৰ পৰা, আৰু মোকো বহুত কথা শুনাইছে, বহুত গালি দিছে, বহুত দুখ লগাকৈ কৈছে। মোৰ সন্তান নাই সেইটো কথাকে মানুহবিলাকে ইমান খুচৰি থাকে। কেলে ইমান খুচৰি থাকিব লাগে বাৰু? মইতো ডক্টৰৰ পৰীক্ষা কৰিয়ে আছো, আৰু ভগৱানৰ ওপৰতো বিশ্বাস ৰাখিছো। ভগৱানে যদি চকু মেলি চায় তেতিয়া সেই মানুহবোৰে মোৰ সন্মুখলৈ কেনেকৈ আহিব? সিহঁতে এবাৰো কিয় চিন্তা নকৰে? মোৰ সন্তান নাই সেইকুৰা কিমান ডাঙৰ জুই মই বুকুত বান্ধি লৈ ফুৰিছো, সেইটো মইহে জানো। মানুহবিলাকেনো কি জানিব? চোৱা মায়া, মই তোমাৰ কথাটো বুজি পাইছো। তুমি কিমান দুখত আছা সেইটো কথা মই জানো, আৰু তুমি যিমান দুখত আছা ময়ো সিমান দুখতে আছো। এতিয়ানো আমাৰ কি কৰিব লগা আছে? সকলো ভগৱানৰ ওপৰত। তুমিও ডক্টৰৰ চিকিৎসা কৰিছা, ময়ো কৰিছো। আমাৰ দুয়োজনে এজনো ভুল নহয়, আমাৰ সকলো ঠিকেই আছে। কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে তুমি গৰ্ভৱতী হ'ব পৰা নাই। এইটো ইমান ডাঙৰ কথা নহয় নহয়। তেওঁলোকে বুজি নাপায়, বাদ দিয়া। মই বুজি পাওঁ নহয়। এনেও ডক্টৰে কৈছে এইখিনি ঔষধ সম্পূৰ্ণ খালেকে তোমাৰ নিশ্চয় ভাল খবৰ আহিব। ডক্টৰৰ ওপৰত বিশ্বাস ৰাখা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, আৰু যিবোৰ মানুহে তোমাক বেয়াকৈ কৈছে সময়ত সেইবোৰ মানুহক উত্তৰ দিবলৈ সাজু হৈ থাকা, বুজিছা? বেলেগ আৰু একো উপায় নাই। এতিয়া তোমাক যোনেই যি নকওক কিয় তুমি কেৱল মনে মনে সহ্য কৰি গৈ থাকিব লাগিব। তাৰ বাহিৰে আৰু আমাৰ একো উপায় নাই। মোকো বহুত মানুহে বহুত কথা শুনায়। মই যেতিয়া অফিচলৈ ওলাই যাওঁ বহুতে ঠাট্টা মস্কাৰ কৰে, কিছুমানেতো ডাইৰেক্ট কৈ কয়। সেইবোৰ কথা কি মই গুৰুত্ব দিওঁ নেকি? মই কাকো গুৰুত্ব নিদিওঁ। মই কেৱল ডক্টৰ আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছো। আহিব, আমাৰো ভাল দিন আহিব, বুজিছা? তুমি এনেকৈ বুজালেই মোৰ মনটো ভাল লাগে, কিন্তু মানুহবোৰৰ কথাবোৰ শুনিলে মই একেবাৰে ভাগি পৰো। বাদ দিয়া, মানুহবোৰৰ কোৱা কাম কৈ থাকিবলৈ দিয়া। আমি নিজৰ কাম কৰি গলেই হ'ল। নিজৰ দায়িত্ব কৰ্তব্য পাহৰি নাযাবা। বাকী যোনে যি কয় কৈ থাকক। আৰু তুমি এনেকৈ মানুহৰ কথা শুনি ফেচেককৈ কান্দি থকাৰ বন্ধ কৰা। মই কিন্তু এইবোৰ একেবাৰে ভাল নাপাওঁ। যদি উত্তৰ দিব পাৰা মানুহগৰাকীৰ সন্মুখতে উত্তৰ দি আহিবা, আৰু যদি দিব নোৱাৰা তেনেহ'লে সেইবোৰ মানুহৰ ওচৰলৈকে নাযাবা। এনেকৈ কান্দি থকাটো মই একেবাৰে বেয়া পাওঁ। যোৱা এতিয়া, চাহ তাহ একাপ বনাই আনা, দুয়োজনে খাই অকণমান ওলাই যাওঁ ব'লা।
আৰু এটা কথা, যদি বেছিকৈ অশান্তি পোৱা তেনেহ'লে এইখন ঘৰ সলাই দিম বুলিয়ে ভাবিছোঁ মই। ইয়াতে তালা চালা মাৰি আমি চহৰলৈকে যামগৈ, তাতে গৈ ভাল ডক্তৰক দেখাম। সকলো বস্তুৰে এটা সীমা থাকে বুজিছা, ধৈৰ্য ধৰাৰো এটা সীমা থাকে। তুমি অফিচত কথা পাতা, যদি অফিচাৰে কয় চহৰত গৈও কৰিব পাৰি তেনেহ'লে আমি চহৰলৈকে যামগৈ। ইয়াত নাথাকোঁ আৰু, ইয়াৰ মানুহবোৰ বহুত বেয়া, বহুত ঠেক মনোবৃত্তিৰ মানুহ। ঠিক আছে তেনেহ'লে আমি সেইটোকে কৰিম।